নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান আমাৰ সকলোৰে ভাল। আমি আহি আছোঁ মাজুলী। আমি 4টাহে যাম, এওঁ নাযায়। আমাক এওঁ থ'বলৈ আহিছিল। টাউনত গাড়ীত উঠাই দিম বুলি ভাবিছিল, কিন্তু বতৰ যি বেয়া, সেইকাৰণে ঘাটতে থ'বলৈ আহিলে। আমি আহি আছোঁ, ইমান বৰষুণ এৰাই নাই। ঘাটলৈকে আহি আছোঁ, নিমাতী ঘাটলৈ। বিহুত অহাৰ কথা আছিলে একেবাৰে, কিন্তু আগতীয়াকৈ আহিব লগা হ'ল। বিয়া এখন আছে, ঘৰৰে বিয়া, এই দাদাৰ ছোৱালী এজনী, মানে শান্তি বিয়া। সেইকাৰণে আগতীয়াকৈ আহিছোঁ ঘৰলৈ। এতিয়া আমি নিমাতী ঘাটলৈ বুলি আহি আছোঁ। দেখিছে কিমান বৰষুণ দি আছে, তথাপিও আহিব লগা হৈছে আৰু নিজৰ বিয়া যেতিয়া, নাহিলেও নহয়, সেইকাৰণে আহিছোঁ। আমি আহি আছোঁ, নিমাতী ঘাট পাবহি হ'ল। পানীও বাঢ়িছে বুলি কৈছে। ল'ৰা দুটা লৈ অকলে যাবলৈ অলপ আজিকালি ভয় লগাৰ নিচিনা হ'ল। আগতে ইমান পাৰ হওঁ, কিমানবাৰ অকলে অহা যোৱা কৰিছোঁ, ল'ৰালৈও অহা যোৱা কৰিছোঁ, কিন্তু ইমান ভয় নালাগে। কিন্তু নাও দুৰ্ঘটনাটো হোৱাৰ পিছৰ পৰা অকলে মানে অহা যোৱা কৰিবলৈও ভয় লাগে, আৰু বিশেষকৈ সৰু যিবিলাক নাও আছে সেইবিলাকত যাবলৈ বিৰাট ভয় লাগে। অকলে গ'লে বাৰু একো নাই, ল'ৰা লগত লৈ পাৰ হ'বলৈ ভয় লাগে। এয়া সোঁ চাইডে দেখিছে, এয়া অফলামুখ ঘাট, মানুহ ৰৈ আছে। নাও বন্ধ আছিল বুলি কৈছিল, কিন্তু খোলা। পানী বাঢ়িছে, সেইকাৰণে নাও বন্ধ আছিল বুলি পেপাৰত লিখিছিল। আমি 2টা চাইডে পাৰ হ'ব পাৰোঁ, কিন্তু আজি আমি কমলাবাৰী ঘাটেৰে পাৰ হ'ম, কাৰণ আজি আমি মাৰ ঘৰলৈ যাম। সেইকাৰণে কমলাবাৰী ঘাটেদি পাৰ হ'ম। আৰু আমাৰ নিজৰ ঘৰলৈ গ'লে অফলামুখ ঘাটেৰে গ'লেও মানে সুবিধা হয়, 2টা চাইডে পাৰি বাৰু। আমি বেছিকৈ কমলাবাৰী ঘাটেৰে পাৰ হওঁ, আগৰ পৰা আমি সেইটো ঘাটেৰে পাৰ হৈ থকা যে, সুবিধা বেছি, মানে সুবিধা হয় সেইফালেদি গ'লে। এখন নাও এৰিলেই, চাওঁচোন কোনখন পাওঁ। ডাঙৰ জাহাজলৈ যাম, কিন্তু সৰু নাওবিলাকত নাযাওঁ, খুব ভয় লাগে মোৰ সৰু নাওবিলাকত যাবলৈ। দেখিছে গোটেই ৰাস্তাটো ইমান বেয়া হৈ আছে, বৰষুণ দি ভৰি দিব নোৱাৰা হৈ আছে। নিমাতী ঘাট আহি পোৱা আমাৰ প্ৰায় 1.5 ঘণ্টামান হ'ল। এতিয়া গাড়ীৰ ভিতৰতে বহি আছোঁ, বহুত বৰষুণ দি আছে, ওলাইও যাব পৰা নাই। নাও মানে 2:15 নাওখন পাইছিলোঁ, আৰু 3টা নহয়, 2:30, 3টা তেনেকুৱা এখন আছিলে। সেইখন মানে সৰু মেচিন নাও কাৰণে যাবলৈ অলপ ভয় লাগিলে। ইহঁত দুটা লৈ, আৰু লগত সুচিতা আছে মোৰ, এওঁ নাযায়। সেইকাৰণে অকলে সৰু নাওখনত যাবলৈ ভয় লাগিলে। ডাঙৰ জাহাজ এখন আছে 3:30টাত, সেইখনতে যাম বুলি এতিয়া বহি আছোঁ। এওঁ টিকট ল'বলৈ গৈছে, টিকট নোহোৱাকৈ আকৌ উঠিবলৈ নিদিয়ে। সেইকাৰণে গাড়ীৰ ভিতৰতে বহি আছোঁ, আৰু বৰষুণো দি আছে যিহেতু ওলাই যাব পৰা নাই। টিকটটো ল'লে আৰু আমাক নাৱত মানে জাহাজখনত উঠাই দি এওঁ ঘৰলৈ যাবগৈ। ভাবিছোঁ থাকিম অলপ দিন মানে কি আৰু বিহুলৈকে থাকিম। তাৰপিছত বিহুত যাব গৈ আনিবগৈ, আৰু আপোনালোকক দেখাই থাকিম ক'ত যাওঁ, যদি পাৰোঁ দেখাম। ভিডিঅ'বিলাক চাই থাকিব দেই। বৰষুণ দিয়াৰ বাবে ভালকৈ একো দেখুৱাব পৰা নাই। আমি আহি ধুনীয়াকৈ জাহাজখনত বহি ল'লোঁ। এয়া আমাৰ বাবাটো সুচিলা আছে, আৰু মই কাষতে বহি আছোঁ। বাবাটোৰ টোপনি আহিছে, সেইকাৰণে মোৰ কোচতে মূৰটো শুই আহিছে মানে। আৰু নাৱত ধুনীয়া 2জনী মৰম লগা যমজ ছোৱালী লগ পালোঁ। এজনী দেউতাকে লৈ আছে, আৰু এজনী মাকে লৈ আছে। তাহাঁতৰ নাম দুটা খুব ধুনীয়া নাম ৰাখিছে, জাৰপু আৰু জাৰিম, মিচিং নাম। জাৰপু মানে লহপহকৈ বাহিৰ হয়, আৰু জাৰিমটো সেউজীয়া বুলি ক'লে। এইফালে আমাৰ বাবাটোৱে টোপনি গ'ল। নাও চাপিব হৈছেহি, আৰু বৰষুণটো এৰা নামেই নোলোৱা হ'ল। পূৰা বৰষুণ দি আছে। আমাৰ এইখনত আহোঁতে পূৰা আপোনাৰ 1.5 ঘণ্টামান লাগিছে সময়। ইফালে বৰষুণ এৰাই নাই। আমি লাহে লাহে এতিয়া নাও চাপিব হৈছে। আমি পালোহি, ইয়াত দেখিছে পাৰ। এতিয়া আমি ঘৰলৈ যাম।
ঘৰ আহি 6:30 মানত পালোহি। অহাৰ পিছত অলপ সময় জিৰণি লৈ বিয়া ঘৰলৈ আহিলোঁ। আজি মূৰত তেল দিয়া কিছুমান নিয়ম থাকে, সেই নিয়মখিনি অকণমান মই দেখাম। এয়া দেখিছে যে পিছত মানুহ দুগৰাকী, এজনী মানে নগা হৈছে আৰু এজনী নাগিনী হৈছে। মূৰত এখন পতা লৈ আহিছে, সেই পতাখন কইনাজনীয়ে বিচাৰিব লাগিব গাঠিয়ন খুন্দিবলৈ, আৰু তাৰ বিনিময়ত কিবা মূল্য এটা দি পতাখন ল'ব লাগিব। দিয়াৰ মূল্য দিলেহে পতাখন দিব, তেনেকুৱা নিয়ম আছে। নিয়মখিনি মই দেখুৱাইছোঁ অকণমান আপোনালোকে চাবচোন। চব জেগাতে এনেকুৱা হয়নে নহয় নাজানো, আমাৰ ফালে এনেকুৱাকৈ নিয়ম কৰে। এইখিনি মই গোটেইখিনি দেখুৱাব পৰা নাই, অলপ দেখুৱাইছোঁ। আৰু ল'ৰা ছোৱালীবিলাকে খুব ভয় খাইছে। আমাৰ ল'ৰাহঁতে যে এইবোৰ দেখা নাই, মানে কোনোদিন দেখাই নাই এনেকুৱা নিয়ম, এইবাৰ প্ৰথম দেখিছে। সেইকাৰণে অলপ সিহঁত ভয় খাইছে। ওচৰত নাই, মই সিহঁতক দেখাই নাই ক'ত আছে। মূৰত তেল দিছে আৰু সেই তেলখিনি পতাত পৰিব লাগিব। তাৰ লগত গাঠিয়নটো থোৱা আছে তাতে, আৰু সেই তেল দিয়ে গাঠিয়নখিনি খুন্দিব। ভালকে কৰিবা। নতুনকে গাঠিয়ন খুন্দা হৈ গ'ল, আৰু যিখিনি লগতে নীতি নিয়ম আছিলে সেই সকলোখিনি কৰিলে। তাৰপিছত শেষ কৰি সকলোৱে এপাক বিহু নাছিলে। বোৱাৰী জীয়াৰী খুৰী বৰমা সকলোৱে মিলি এপাক বিহু নাছিলে। বিহু নানাচিলেনো কেনেকৈ সম্পূৰ্ণ হ'ব। যিকোনো অনুষ্ঠানতে আমাৰ বিহু থাকেই, গতিকে এপাক বিহু নানাচিলে আধৰুৱা হৈ ৰ'ব অনুষ্ঠানটো। আৰু ইফালে বতৰ বেয়া হৈ আহিছে, কিছুমান ঘৰা ঘৰি গৈছেগৈ। বৰষুণ দিয়ে আছে অলপ, আৰু খুব বতৰ গাজি গুমৰি আহিছে। সেইকাৰণে আজিলৈ সিমানখিনিয়ে দেখুৱালোঁ। কাইলৈ আৰু লগ পাই আছোঁ।
বিয়ালৈ ৰাতিপুৱাতে আহিব নোৱাৰিলোঁ, বতৰটো বেয়া হৈ আছিল আৰু ৰাতিপুৱা শুই উঠা বহুত দেৰি হ'ল, সেইকাৰণে ৰাতিপুৱা সোনকালে অহা হোৱা নাই। এতিয়া ওলাই মেলি আহি বিয়া ঘৰ পালোহি। এইজনী আমাৰ ভাগিনী আচলতে। তাৰপিছত এয়া আমাৰ কইনা, দেখিছে এয়া কইনা ক্ষীণাই শুকাই নাইকিয়া হৈ আছে। বাকী এইখিনি সকলো ঘৰৰে মানুহ, এতিয়ালৈকে আলহী অহা নাই আৰু আমি সকলোবোৰ বহি আছোঁ। আৰু এই বিয়াখনে আমাক সকলোকে লগালে, মানে চব বেলেগ বেলেগ জেগাত বিয়া হৈছে ন, আৰু বিয়াখনতে সকলোবোৰ দেখা হৈছে আৰু সকলো মানে কথা পতাতে ব্যস্ত। সেইকাৰণে ময়ো ইমান ভিডিঅ' কৰা মোৰ নহ'ল। এই মানে বহুত দিনৰ মূৰত লগৰবিলাকক লগ পাইছোঁ, বাহঁতক লগ পাইছোঁ আৰু কথা পাতিছোঁ, সেইকাৰণে ভিডিঅ'বোৰ ইমান কৰা নহ'ল। এই আমাৰ একদম লাষ্টত এয়া আমাৰ কইনা মাক, কইনা আৰু এয়া আমাৰ সৰু ভনী, আৰু এইজন মাজে মাজে ওলাই থাকে আমাৰ দীঘলা বুলি ক'ম আৰু ইয়াক। আৰু এয়া হ'ল কইনা মাকৰ বায়েক, মানে কেইজনী সিহঁতৰ 7জনী বাই ভনী, 7জনী ইয়াত 5জনী আছে, 2জনী ক'ৰবাত আছে আৰু কাষতেই আমাৰ নিতু বা, মানে কইনাৰ দেউতাকৰ বায়েক, মানে এইখিনিয়ে আৰু আছে। এইফালে এইজনী আমাৰ যোন বা মানুহৰ লগত খুব কথা পাতি আছে, তাই চিনাকি মানুহ হাৰিয়ে যাবলৈ দিয়া নাই, চবৰ লগতে কথা পাতিছে। বহুত বছৰৰ মূৰত আহিছে, বিয়া হোৱা 13 বছৰ হ'ল তাইৰ, আৰু তাই মই প্ৰায় আগতে একেলগেই থাকোঁ, য'ত যাওঁ একেলগেই যাওঁ। আৰু এতিয়া তাই বহুত বছৰৰ মূৰত অহাৰ কাৰণে সকলো লগতে কথা পাতি তাই মানে কিমান কথা পাতিছে তাইহে জানে আৰু এয়া আমাৰ ঘৰৰ মানুহখিনিয়ে আৰু বাকী আলহীবিলাকক দেখুওৱা নহ'ল, কাৰণ সকলোকে বহুত দিনৰ মূৰত লগ পাইছোঁ আৰু কথা চথা পাতি সকলোৰে লগত কথা পাতি থাকোঁতে সময়ে নোহোৱা হ'ল ভিডিঅ' কৰিবলৈ, নকৰিলোঁ আৰু। বহুত দিনৰ মূৰত চবকে লগ পাইছোঁ। আমাৰ এগৰাকীৰ মনত দুখ, মোক কিয় নুঠালি বুলি, কাপোৰ চাপোৰ সলাই আহিলেগৈ, ফাকেদি মুখত অকণমান উলিয়াই দেখুৱাইছে। বিয়াৰ দিনটো অকণমান স্মৃতি সাঁচি ৰাখিলোঁ। এই আমাৰ জোনটি বাইদেউ ভাগৰত ক'ব নোৱাৰা হৈ আছে, মানে আগদিনাখনৰ পৰা টোপনি ক্ষতি কৰি। বিয়া এতিয়া ভাগিল আৰু মানুহ মানে আহিব লগা তেনেকুৱা বিশেষ মানুহ নাই, গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে, সৰুকৈ স্মৃতি এটা সাঁচি ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, সকলোৱে জনাব কেনেকুৱা পালে। ইমানখিনিয়ে আছিল, ধন্যবাদ।